পূজা পতা হয় আৰু বলক চাওঁ কেনেদৰে পতা হয় আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, তেনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এয়া ইয়াত এতিয়া বৰ্তমান বহুতো এতিয়া মানুহ মানে ভক্তসকল আহি আছে এতিয়া আৰু এয়া তো বন্ধুসকল এতিয়া আমি প্ৰথম গেটৰ পৰা আহিলোঁ আৰু এইটো ফাৰ্ষ্ট গেট আৰু এয়া অতি সুন্দৰভাৱে সজোৱা হৈছে আৰু মই চিনেমেটিক্সত আপোনালোকক দেখুৱাই দিম। আপোনালোকে চাই দিব, কমপ্লিট ভিডিঅ'টো চাব আৰু যদি ভাল লাগে না প্লিজ লাইক কৰি দিব। আৰু এয়া পুৰা মানে একদম খাতাৰনাক চিন এইফালে চাওক। বলক আমি যাওঁ, সোনকালে সোনকালে যাওঁ, আপোনালোকক দেখুৱাম। বহুতো ভক্তৰ আগমন হৈছে আৰু মোৰ আপোনালোকে পাছফালে চাব পাৰিছে তামাম ভক্তৰ আগমন হৈছে আৰু খাতাৰনাক চিন চাই থাকক। ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ ভিতৰত কি কি হৈ আছে আৰু বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মানে এতিয়া মাতটো জানো কেনেকুৱা আহিছে মই গম নাপাওঁ। এতিয়া মানে পুৰা বেলপাতি কৰি আছে আৰু জোতাটো খুলি লৈছোঁ আৰু ভিতৰলৈ যাম আৰু আপোনালোকে ইফালে চাওক পুৰা খাতাৰনাক। আপোনালোকে পাছফালে চাওক কিমান ভক্তৰ আগমন হৈছে আৰু মই আগলৈ দেখুৱাইছোঁ কি কি চলি আছে। বন্ধুসকল মোৰ পাছফালে আছে প্ৰতিমা আৰু এয়া সূৰ্য ভগৱানৰ প্ৰতিমা আৰু মই অকণমান চিনেমেটিক্সত আপোনালোকক দেখুৱাই দিম। ভাল লাগিছে আৰু যেতিয়াৰ পৰা আমাৰ ইয়াত নুমলীগড়ত ছট পূজা হয় ন, তেতিয়া বিভিন্ন ধৰণৰ বহুত ধৰণৰ আমাৰ বহুত জেগাৰ মানুহ আহে ছট পূজা আৰু এতিয়া এই পূজাটো চাব সেৱা ল'ব তাৰ লগতে বহুত ধৰণৰ আগবঢ়াই নিজকে ভাল সমাজখন ভাল থাকিবৰ কাৰণে, শান্তিপ্ৰিয় থাকিবৰ কাৰণে আৰু সকলোৱে মানে এইটোৱে কামনা কৰে যে ভগৱানে সূৰ্য দেৱতাই সকলোক যাতে এক কৰি ৰাখে, ভাল কৰি ৰাখে। আৰু লগতে মই কওঁ আজি আমি ইয়াতে নদী এই নুমলীগড় ধনশিৰি দলঙৰ মানে ওচৰতে ইমান ডাঙৰ অনুষ্ঠান প্ৰত্যেক বছৰ হৈ থাকে। গতিকে এই আমাৰ ভাইটিটো আজি ইমান ডাঙৰ কথা, ইমান ডাঙৰ অনুষ্ঠানটো মানে এটা ভিডিঅ' ৰূপে মানে এটা গ্ৰহণ কৰিছে। গতিকে মই সকলো ৰাইজক অনুৰোধ জনাওঁ মোৰ ফালৰ পৰা যে লাইক যিমানে দেখিব আমাৰ দেখি পাব তেখেতসকলে তেওঁক লাইক কৰিবৰ কাৰণে মই সকলোকে অনুৰোধ কৰিলোঁ। আৰু মানে একদম লাইনকৈ মানে চবে বহিছে আৰু আপোনালোকক তাৰে মই অকণমান সুন্দৰ দৃশ্য দেখাই দিম আৰু চিনেমেটিক্সৰ জৰিয়তে আৰু এই আগলৈ চব ইমান মানে ভক্তৰ আগমন হৈ আছে। पहले सबको मेरे तरफ से जय छठी मैया। सब भारतवासियों जितने यहाँ पे महिला लोग हैं सब भारतवासी सब 3 दिन निर्जल व्रत करते हैं, बिना कुछ खाए बिना कुछ पिए, ना सूप गिरना पड़ता है ना कुछ। वो लोग आके सुबह में शाम का समय जो होता है वो लोग डाला छठ लेके सूर्य जी को ध्यान देते हैं। सूर्य जिधर में शाम को जिधर में वो डूबते हैं उधर में ध्यान देते हैं और सुबह के टाइम में आपको जिस तरफ पूर्व दिशा में उदय होते हैं उधर में ध्यान देते हैं। तो छठी मैया का ये व्रत बहुत कठिन होता है, 3 दिन बिना कुछ खाए बिना कुछ पिए करना पड़ता है। और यहाँ के भारतवासी जितने हिंदू हैं सभी जाति धर्म सभी लोग करते हैं छठ पूजा। ये छठ पूजा बहुत प्राचीन काल से चलता आया है और यहाँ पे बोलता है कि जो छठ पूजा करता है, जो छठी मैया को मानते हैं, उनसे कुछ भी मांगने से कुछ भी उनसे जो भी आप मांगना चाहते हो वो आप मांगिएगा और वो छठ मैया आप लोग का सारी आशाएं पूरा करती है। और जितने साफ से आप मांगेगा उतना ही अच्छा है। और ये पूजा में ना और जो घर में छठ पूजा का अर्घ लेने के टाइम में वहाँ पे पूजा में जो प्रसाद लगता है प्रसाद आपका ठेकुआ बोलता है, जो आटा का मैदा का मिलाकर बनाता है वो ठेकुआ बोलता है। और ठेकुआ मेन प्रसाद होता है हमारे भोजपुरी समाज का। वो ठेकुआ से अर्घ लेता है और जो डाला छठ होता है वो डाला छठ में उसमें आपका जो फल मूल रहता है नारियल या जो कमला मतलब जो फ्रूट्स है वो सबसे पूजा किया हुआ जाता है। ये छठ पूजा में सभी देशवासियों को हम धन्यवाद देना चाहते हैं जो व्रत करता है।
পূজা পাঠ তেতিয়া আমাৰ শেষ হয় সেইমত পূজা পাঠ কৰাৰ পাছত যি প্ৰক্ৰিয়া থাকে তাৰপিছত আমাৰ ব্ৰতটো ভাঙে তেওঁলোকে ঘৰ গৈ নিজে চাহ বনায় তেনেকৈ তেওঁলোকে নিজৰ ব্ৰতটো চাহ বা পানী তেওঁলোকে খাই থাকি তেওঁলোকে ব্ৰতটো ভাঙে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই আপা